পৰা স্বাগতম আপোনালোকৰ ওচৰলৈ আহিছোঁ মোৰ অন্য এটা ব্লগ ভিডিঅ' সকলোৱে নিশ্চয় ভালে আছে ময়ো ভালে আছোঁ আৰু এটা মেডিকেল ইছ্যু লৈ চেন্নাইলৈ আহিছিলোঁ বৰ্তমান ডক্টৰ দেখুওৱা হৈ গ'ল আৰু মোৰ কোনো কমপ্লিকেশ্যন নাই বুলি ডক্টৰে ক'লে গতিকে আহিয়ে মই ব্লগটো আৰম্ভ কৰিলোঁ আৰু চেন্নাইত প্ৰথম ব্লগ মই আৰম্ভ কৰিছোঁ এই ৰুমটোৰ পৰা আজি অহা মোৰ 7 দিনমান হ'ল কিন্তু মই ইয়াতে অহাৰ পিছত ডক্টৰ নেদেখুৱালৈকে ক'লৈকো যোৱাও নাছিলোঁ আৰু তেনেকৈ কোনো ব্লগ ভিডিঅ' বনোৱা নাই ওলাই যোৱা নাই আৰু আজি অকণ ওলাই যাম চেন্নাইত 2 দিন থাকিম 2 দিনত মই অকণমান ফুৰিম আৰু কি চাওঁ আপোনালোকো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম কিন্তু তাৰ আগতে প্ৰথমটো মই চেন্নাইত মোৰ ব্লগ আৰম্ভ কৰিছোঁ এই ৰুমটোৰ পৰা মানে আমি যিটো হোটেলত আছিলোঁ সেই হোটেলৰ ৰুমটোৰ পৰা আৰম্ভ কৰিছোঁ আৰু মোৰ পিছফালে দেখিছে কিটচেন তাৰমানে আমি য'লৈকৈ যাওঁ আমাৰ কিটচেনটো লগতে যায় যেন হয় আমি আছোঁ চেন্নাইৰ গ্ৰেমছ ৰোডত মানে এপ'লোৰ ওচৰত ইয়াতে হোটেলৰ সুন্দৰ ব্যৱস্থাও আছে খোৱা বোৱাৰ কাৰণে ইয়াত বঙালী মানুহৰ হোটেলো আছে আমাৰ অসমীয়া খানাৰ লগত একে কিন্তু মোৰ হোটেলত খালে অলপ অসুবিধাৰ কাৰণে আমি নিজে বনাই খাইছোঁ ইয়াৰ বাচন বৰ্তন দেখিছে বাচন বৰ্তন মই ঘৰৰ পৰা নিজে লৈ আহিছোঁ ইয়াতে অৱশ্যে বাচন বৰ্তন ৰাখে তলত যিখিনি বাচন বৰ্তন দেখিছে গেছৰ সৈতে ইয়াত ৰাখিয়ে থয় কিন্তু মই ঘৰৰ পৰা লৈ আহিছোঁ আজি অলপ ফুৰিবলৈ ওলাই যোৱাৰ আগতে আমি নিজে ঘৰত মই ৰন্ধা বঢ়া কৰিলোঁ কি বনাই খাই ওলাই গ'লেও আপোনালোকক এখন দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত মই চেন্নাইত কি চাম ক'লৈ যাম এইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এতিয়া বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ কিমান টেষ্টি হৈছে আপোনাক খাওঁ খাই পেলাই নিশ্চয় জনাম ইফালে মাছ ফ্ৰাই কৰি আছোঁ আৰু আনফালে ভাত জ্বলি আছে ইয়াতে আচলতে আমি চেন্নাইত এটা সৰু চিকিৎসাৰ কাৰণে আহিছিলোঁ বাহিৰত ৰন্ধা বঢ়া খোৱাটোৰ অকণ অসুবিধা হয় কাৰণ মাছ তেল মছলা দি ৰেচিপি বনাই মানে ক'বলৈ গ'লে মানে কি পাকঘৰটো আমাৰ নিচিনাৰে আহিছোঁ চেন্নাইত আৰু চেন্নাইত আহি হোটেলৰ পাকঘৰত এনেকৈ মাছ ফ্ৰাই কৰি আছোঁ চিকিৎসা এটাৰ কাৰণে আহিছিলোঁ বাহিৰত হোটেলত খালে অলপ অসুবিধা হয় মছলা চছলা বেছিকৈ দিয়ে সেইকাৰণে আমি নিজে ৰন্ধা বঢ়া কৰি খাইছোঁ আৰু আজিনো কি বনালোঁ তাকে অকণ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এই মাছৰ লগত এফালে মই ৰেডি কৰি ৰাখিছোঁ আলু আৰু স্কোৱাছ ধনিয়া আৰু এইফালে দি আছে পিঁয়াজ এটা দি আৰু অকণমান মছলা ৰেডিমেড মছলা অকণমান লৈ আহিছোঁ এয়া দিম আৰু অন্য একো নিদিওঁ আদা নহৰু দি পেলাই বনাম য'তে নাযাওক আমি সদায় হাইজিনটো মেইনটেইন কৰিব লাগে ইয়াতে আমি আহিয়ে মই প্ৰথমতে এই কিটচেনটো আকৌ এবাৰ ভালকৈ চেনিটাইজ কৰি লৈছোঁ তাৰপাছতহে ৰন্ধা বঢ়া কৰিছোঁ আৰু জানেই মাইকী মানুহে ঘৰৰ পৰা য'তেই নাযাওক পাকঘৰটো কেতিয়াও পিছ নেৰে মানে ঘৰতো ৰন্ধা বঢ়া কৰিয়ে বাহিৰত যাব লাগে আৰু ইয়াতো সেই ৰন্ধা বঢ়া কৰিবলগীয়া হৈছে কি মানে বাহিৰতো আমি খাব পাৰোঁ বহুত হোটেল আছে খোৱা ব্যৱস্থা ইয়াত বঙালী হোটেলত ধুনীয়া ৰেচিপিও পোৱা যায় ভাল খাদ্যও পোৱা যায় কিন্তু অলপ মছলাটো বেছিকৈ দিয়ে যে আৰু আমাৰো সুখীয়া মানুহ মছলাটো অকণ অসুবিধা হয় সেইকাৰণে নিজে অলপ কষ্ট হ'লেও ৰান্ধি বাঢ়ি খাইছোঁ নিজে মাছ ভজা তেলতে দিলোঁ পিঁয়াজ আৰু এইফালে দি নহৰু আৰু আদা কাটি ৰাখিছিলোঁ নহৰু কেইটামান পিচিবলৈ নাই কাৰণে কাটি দি দিছোঁ য'তে যোৱা হয় এই 3টা সম্পত্তি লৈ যোৱা হয় প্ৰেছাৰ কুকাৰটো এই সৰু চচটো আৰু এই সৰু কেৰাহীটো লৈ যোৱা হয় আৰু আমি সুবিধা পালেই ৰান্ধি খাওঁ নিজে শাকখিনি সিজিছে এতিয়া মই ইয়াৰ প্ৰেছাৰ কুকাৰতে মাছখিনি ফ্ৰাই কৰি দিছোঁ ইয়াৰ পৰা মাছ দি দিওঁ তাত
কাটি ৰাখিছিলোঁ ধনিয়া পাতখিনি আনি দিওঁ এতিয়া হৈ গ'ল আৰু